fiyanshipriya এই ইউটিউব চেনেলটো আপোনালোকে চাই থাকিব আৰু Hello guys, আপোনালোকৰ কি খবৰ? ভালে আছে নে? ময়ো ভালে আছো। আজি এটা ধামাকা ভিডিঅ' লৈ আহিছো আপোনালোকৰ মাজলৈ। এয়া চাওক, আজি আমি ক'ত আহিছো? আবাহন থিয়েটাৰৰ আখৰা গৃহালৈ। এয়া চাওক, কিতনা ধুনীয়া পৰিৱেশ। একদম ধুনীয়া, পাৰ্কৰ নিচিনা। এইটো ঘৰটো আপোনালোকে চিনি পাইছেনে? এইটো প্ৰস্তুতি বাহঁতৰ ঘৰ। কিমান ধুনীয়া ঘৰটো চাওকচোন গাইজ, ভিডিঅ'বোৰত দেখিয়ে থাকে। এইটো হৈছে জিৰণি চৰা, ইয়াতে আলহী আহিলে বহিব দিয়ে। চাওক গাইজ, কিমান ধুনীয়া ঘৰ। देखो गाइस, कितना सुंदर गार्डन है। याते अहिले पार्को निस्ता लागे। गस्तर देखिसे ने किमान धुनियाके सजाय थैसे। याते बाहतो प्रोग्राम হৈ থাকে। এখন হৈছে আবাহন থিয়েটাৰৰ অস্থায়ী মঞ্চ। এইটো চাওক, কিমান ধুনীয়া মন্দিৰ বনাইছে বাই। এইটো পুখুৰীও বনাইছে, ইয়াতে মাছ আৰু হাঁহ ৰাখিছে। এইটো হ'ল আখৰা গৃহ, ইয়াতে আখৰা চলি আছে। আমি অলপ দেৰিকৈ তাত গৈ আছো। গাড়ীবোৰ ইয়াতে থৈ দিছে। গাইজ, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব দেই। সকলোৱে কাৰণে খানা বনাই আছে। বলক এতিয়া আমি আখৰা চাবলৈ যাওঁ।
আমাৰ প্ৰকৃত উদ্দেশ্য কথা কৃষ্ণ গম পালে বেয়া কথা হ'ব। ঐ সখীহঁত তহঁতি যাবি দেই, পথাৰলৈ গ'লে মাতিবি কিন্তু। ক্ষমা কৰিব, অনুমতি নোলোৱাকৈ সোমাই জানিব খুজিছিলো এইটো কোনোবা ডাঙৰীয়া ঘৰ হয়নে? মই সুধিছো এইটো কোনোবা ডাঙৰীয়াৰ ঘৰ হয়নে? হয় হয় হয়, এইটো ফলাল গোহাঁই লাৰ ঠিপেনাৰ ঘৰ। আপোনালোকৰ আচাৰ ব্যৱহাৰ কথা বতৰাৰ এই পুখুৰীটোৰ পানী কিমান যে পুখুৰীটোত নামিম কেনেকে? নহয় মানে বাট দেখোন বন্ধ। ভালে হাত দাঙিবলৈ মন নগ'ল, সেয়েহে শিলটোকে দাঙি দলিয়াই দিলো। এতিয়া আৰু চিন্তা নাই, পুখুৰীটোৱে নমাৰ বাট মুকলি হৈ গ'ল। লগতে আমাৰ শীতলতা কাৰোবাৰ পচন্দ হয়ে। ফিয়ানশিপ্ৰিয়াৰ এই ইউটিউব চেনেলটো আপোনালোকে চাই থাকিব। আৰু বুকা অঞ্চলত আমি গৈ আছোঁ পূজাৰ সময়ত। আবাহন থিয়েটাৰ, জয়মতি নাটক লৈ, মধুবলা নাটক লৈ, গৃহবন্দিনী নাটক লৈ এই জটিল সময়ত খুব প্ৰত্যাহ্বানেৰে আচলতে আমি আৰম্ভ কৰিছোঁ এতিয়া। আৰু দৰ্শকৰ অসমীয়া ৰাইজৰ আমি আশীষ বিচাৰিছোঁ। আজি ইমান বছৰ দীঘলীয়া পৰিক্ৰমাত ভ্ৰাম্যমাণৰ উদ্যোগটোক, ভ্ৰাম্যমাণৰ এই ইতিহাসটোক অসমীয়া ৰাইজে সদায় আশীৰ্বাদ কৰি আহিছে। অসমীয়া ৰাইজৰ সহায় সহযোগিতাত ভ্ৰাম্যমাণ থিয়েটাৰে আজি এই পৰ্যায় পাইছেহি। গতিকে এইবাৰো এইখিনি সময়ত আপোনালোকৰ সহায় সহযোগিতা আমাৰ কাৰণে খুব আটাইতকৈ উৎসাহৰ উৎস। গতিকে চাবলৈ নাপাহৰিব আমাৰ নাটককেইখন, বিশেষতঃ জয়মতী নাটকখন লৈ আমি আপোনালোকৰ ওচৰলৈ আহি আছোঁ, আবাহন থিয়েটাৰ। দুৰ্গা পূজাত আমাৰ ইয়াতে থিয়েটাৰ চাব আহিব।